গাইজ আমাৰ মায়ে মানে ৰাতিপুৱাই পুৱাই মানে জাল মাৰিব আহিছে পথাৰত মানে পানী আহিছে পাহাৰৰ পৰা নামি আহিছিল বৰষুণৰ পানী তো মায়ে মানে কি জাল বুলি মাছ বুলি ক'লে আৰু মানে ক'বই নালাগে আৰু মানে ভাত পানী এৰি হ'লেও মানে দৌৰি আহে মানে ইমান মাছ মাৰিব পাৰে মাৰ কাৰণে মানে চাহ লৈ আহিছোঁ ৰুটি লৈ আহিছোঁ কোনপিনে আছে এতিয়া আমাৰ মায়েক বিচাৰি চাওঁ ৰ'বচোন ইমান ধুনীয়া ধাননি পথাৰ আমাৰ গাঁৱৰ পিছপিনে আমাৰ গাঁওখন এইপিনে আছে মানে পথাৰে পথাৰ আৰু চাৰিওফালে পাইছা আমাৰ ফালে মানে ইমান ডাঙৰ নদী নাই মানে পথাৰৰ মাজৰ সৰু সৰু নালাবিলাকৰে মানে পানী আহে পাহাৰৰ পৰা বহুত মানে পানী আহে তো মানে জালখন মানে সম্পূৰ্ণকৈ নিদিয়ে মানে তেৰা কৰি তেনেকৈ মানে মাছ ধৰে আৰু মানে ঠেকি জালৰ দৰে এই আমাৰ মানে আগত আছে আহি পালোঁ কিমান বা মাছ পালা আৰু ভাত পানী নাই খালি মাছে আৰু ৰাতিপুৱাৰ পৰা একো নাই ফাৰ্ষ্ট আহিয়ে দেখা পালোঁ একোৱেই নাই পথাৰ চাওক আপোনালোকে এই চাৰিওপিনে অকল পথাৰে মাছ দি পঠাব ঘৰত এতিয়া মাছ এইয়া আমাৰ মাছ মাছ আছে কেইখনমান পাঁচ পুতিয়া মাছ জীয়াই থবা দিবি দে তুৰি মৰা নাই তাকো জীয়াবা দিবি এই তাতে মাছ ধুনীয়া মাছ ঘৰত যাই ঢালিম আৰু চৰিয়াত তাৰপিছত দেখাম এতিয়া খুলিব নোৱাৰোঁ যাব মাছ ল'লোঁ আৰু ঘৰত যাম এতিয়া ধুনীয়াকৈ জীয়াই থৈ দিম পতিয়া মাছবিলাক বাকীবিলাক ভাজি পেলাই খাম আৰু কি মাছ পাইছা দেখাও মোক চাব পাৰা এইয়া ইমান ধুনীয়া মাছ হ'ব দে ওলাব তো গাইছ এই কালভাৰকেইটাত উঠি পেলাই আপোনালোকক অকণমান পথাৰখন দেখাম মানে ওখত উঠি পেলাই দেখাম কি লওঁ ৰ এইবাৰ কালভাৰটো উঠি পেলাই দেখুৱাই আছোঁ আপোনালোক
এই চাওক হে আমাৰ গাঁৱৰ পিছপিনৰ পাহাৰবিলাক এইবিলাক হৈছে মেঘালয়। চাহ দিয়া হ'ল, মায়ে এতিয়া মানে মাছো ল'লোঁ ঘৰৰ কাৰণে। এতিয়া ঘৰলৈ যাওঁ আৰু মায়ে মানে এতিয়া নাহে, মানে দেৰিকৈ মাৰিব বোলে আৰু বোলে বেলেগত যাব মাছ মাৰিবৰ কাৰণে। মাছ বুলি ক'লে আৰু কি ক'ম আৰু, পানী আহিলে মায়ে মানে আৰু ভাত সাজি থৈ দিয়া, মানে ভাতখিনিও মানে নোখোৱাকৈ আহে, মানে ইমান মানে মাছৰ প্ৰতি ৰাপ, কি ক'ম আৰু। দে মাৰি থাক দে, আমি ঘৰলৈ যাওঁ।